Rakuda is here. এয়া চাওক গেট প্ৰথম আমি ভিতৰলৈ সোমাই যাম চাওক এয়া ভিতৰলৈ প্ৰৱেশ কৰিম এয়া হাতেৰে নুচুব এয়া হাতেৰে চুব নালাগে গাইজ হাতেৰে নুচুব এইবিলাক এতিয়া আমি দেৱী মাক দৰ্শন কৰি বাহিৰলৈ যাম বাহিৰৰ দৃশ্য সকলোবিলাক দেখুৱাম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব ইয়াত গাড়ী চাৰি লৈ পিষ্টল চিষ্টল ল'ব পাৰিব সৰু ছোৱালীবিলাকৰ কাৰণে খেলো কৰিব মোৰ ফালৰ পৰা আহিলে ডিছকাউণ্ট কিমান দিব এই মজা গাইজ মোৰ ফালৰ পৰা আহিব আৰু 20% ডিছকাউণ্ট দিব আৰু ভিতৰত সোমাই আহি দেখিলোঁ যে ইয়াত মজা মজা ৰেষ্টুৰেণ্ট বনাই আছে ভিতৰত আহি আপোনালোকে খাব পাৰিব চাওমিন ম'ম' ৰোল কিমান খাব ইয়াত মিঠাইৰ দোকান এই মাটিমাহৰ জিলাপি আহক 1 কিলো লৈ যাওক 40 টকা মাত্ৰ যিমানে যি নহওক কিয় দিনৰ ভিউবিলাক চাই ভাল নালাগে এতিয়া আমি ৰাতিৰ ভিউ চাম আপোনালোকে চাব আহক আমাৰ দৰে কৰ্মচাৰীৰ দৰমহা বাঢ়িলে ঢাক বাজিলে ডিজে বাজিলে ঢাক বাজিলে ডিজে বাজিলে এতিয়া মই ভিতৰলৈ যাই আছো ঠেলা হেঁচা কৰি নাযাব গাইজ উজত খাই পৰি যাব পাৰে এতিয়া মই ভিতৰত আহি পালোঁ ছোৱালী বহুত আহিছে কিন্তু আজি এয়া মই গৈ আছোঁ মানুহ বহুত তাৰ কাৰণে লাহে লাহে যাই আছোঁ লাহে এয়া বাহিৰৰ দৃশ্য বাহিৰৰ পৰা দেখুৱাইছোঁ ভিউটো কেনেকুৱা লাগিছে ক'ব কমেণ্ট কৰি জনাব মজা বনাইছে কিন্তু মজা ডমিনোজত পিজ্জা পাম পকেট খালি কৰি হ'লেও বিন্দাছ পূজা চাম পিজ্জা পাম পকেট খালি কৰি হ'লেও বিন্দাছ পূজা চাম পকেট খালি কৰি হ'লেও বিন্দাছ পূজা চাম বিন্দাছ পূজা চাম বিন্দাছ পূজা চাম চেনেলৰে চাকৰি যিদিনাৰ পৰা নাৰীক ধৰ্ষণ হোৱাৰ ভয়ে সেইদিন উফৰিব যিদিনাৰ পৰা নাৰীক অত্যাচাৰৰ পৰা মুক্তি হ'ব যিদিনাৰ পৰা স্বামীৰ শাৰীৰিক অত্যাচাৰত এগৰাকী নাৰী প্ৰীতি গৃহলৈ গুচি যাব লগা নহ'ব যিদিনাৰ পৰা আমাৰ সমাজত বাস কৰা আধুনিক ৰাক্ষস মানুহবিলাক বধ হ'ব সেইদিনাৰ পৰা মা দুৰ্গাৰ আশীৰ্বাদ প্ৰতিজন মানুহৰ হৃদয়ে বিয়পি পৰিব সকলোকে শাৰদীয় দুৰ্গা উৎসৱৰ শুভেচ্ছা জনালোঁ।